মিক্স নকৰোঁ, টোটেলি আলাগ এণ্টিটি এইটো আলাগ। সেই হিচাপে মোৰ হিচাপে আজমল ফাউণ্ডেশ্যনৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন আছিল সেইসকলে দিছে। আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ চাব ইয়াত আছে। আপোনালোকে যিমান কুৱেশ্যন লাগে আপোনালোকে তেখেতক কৈছে, মই যিটো ক'ম সেইটোৱেই মিডিয়া বাজাই দিব। আজমল ফাউণ্ডেশ্যনৰ ক্লিয়াৰিফিকেশ্যন থাকিব ইয়াত, ক্লিয়াৰিফিকেশ্যন যাব লাগে। তেনে এটা ফাৰ্ষ্ট ইণ্টাৰেষ্টেড কিছু এটা মানুহে পলিটিকেলি মোক প্ৰেছাৰাইজ কৰাৰ কাৰণে যে মই পলিটিক্স এৰি দিব লাগে বা মই পলিটিক্সত কোনো পাৰ্টিৰ লগত যাব নালাগে বা কোনো পাৰ্টিৰ লগত দুষ্টি কৰিব নালাগে, হাত মিলাব নালাগে, সেইটোৰ কাৰণে সিসকলে বিভিন্ন ডিপাৰ্টমেণ্টক বিভিন্ন টাইমত ইউজ কৰি আহিছে। এইবাৰ মোৰ বাৰী আহিছে। আমাৰ এই সংগঠন গ্ৰুপ 10-12 বছৰ আগৰ পুৰণা, আপোনালোকে জানিলে যিমান যদি আৰু ডিটেইল লাগে আৰু কওক, আমি সেইটো দি দিম। এনে ইলেকশ্যন অহাৰ পিছত 2 দিন আগে আমি BTADত গৈ কংগ্ৰেছৰ লগে হাত মিলাইছোঁ। হাত মিলোৱাৰ পিছেই সেইটো আহি গ'ল, আৰম্ভ হৈ গ'ল। আৰু যি অৰ্গেনাইজেশ্যনে নাম দিছে এই অৰ্গেনাইজেশ্যনটো 100% BJP RSS মাইণ্ডেড, RSS মানুহ চবে জানে, ইণ্টাৰনেটত ওলাই আহিছে। আমাৰ ইয়াৰ বন্ধু আমাৰ যে আছে যি মোক প্ৰেছাৰাইজ কৰিবলৈ বিচাৰি আছে, তার চেনেল লাগাই দিছে। কালি তার চেনেল, অন্য কোনো চেনেলে এতিয়ালৈকে সৰু সৰু চেনেল 2-এটা দিছে, বাকি কোনো ডাঙৰ চেনেলে দিয়া নাই। কালি তেখেতে টচ চক বাজছে। আমাৰ ইয়াত হোজাই পৰাই ডাইৰেক্ট কিছু আমাৰ বিৰোধী মানুহসকলক লৈ যে মোৰ বিৰোধী যিকোনো লাইনে যিসকলক মই পালিছোঁ ইমান সৰুৰ পৰা ডাঙৰ কৰি, আজি বিভিন্ন সংগঠন গৌৰক্ষা আৰু কি যিসকলে এই কুৰবানীৰ সময় গৰু বিক্ৰী কৰিছে আৰু ধান্দা কৰিছে, এইসব ক্রিমিনাল মানুষগুলোর লগত মন মিলাই আর মোক প্রেসারাইজ করার চেষ্টা কৰি আছে। তো 100% ভিত্তিহীন। আর যদি থাকে তেখেতে ডাইরেক্ট হোম মিনিস্ট্রিক কমপ্লেইন দিওঁ। আমি তেখেতক আহ্বান জানাই আছো, আমি তেখেতক চ্যালেঞ্জ কৰি আছো বুলি আপনি ডাইরেক্ট হোম মিনিস্ট্রির লগত যোগাযোগ কৰক। যেনে এইটো ইমান ট্রান্সপারেন্ট আছে যে এইটো আমাৰ ইয়াত কোনো 1% কোনো ডাউট নাই। আর এইটোৰ কাৰণে মই খোলাখুলি এইটো কোৱা নাই। এইটোৰ লগে পলিটিক্সৰ কোনো তাল্লুক নাই। কিন্তু তেখেতে ইনডাইরেক্টলি তেখেতৰ চেনেলে প্ৰেছাৰাইজ কৰাৰ চেষ্টা কৰি আছে, এইটো বন্ধ কৰাটো ভাল। মই তেখেতক মোৰ বন্ধুক আহ্বান কৰোঁ আপোনালোকৰ মাধ্যমত, বোলে আপুনি আপোনাৰ চেনেলক বুজাই দিয়ক বোলে সিসকলে বিজনেছ কৰক, পলিটিক্স কৰিব নালাগে। আমিও বিজনেছ কৰি আছোঁ, পলিটিক্স নকৰোঁ। পলিটিচিয়ানসকলে সিসকলে জানে আজি 2 মিনিষ্ট্ৰি 3 মিনিষ্ট্ৰি তেখেত আছে। চেণ্ট্ৰেলৰ পৰা পইচা আনি কোন ফাণ্ডৰ পইচা কোন জেগাত গৈ লাজাব লগালে, কোন ফাণ্ডৰ পইচা ক'ত মিছইউজ কৰিব লাগে, এইসকলে জানে, এক্সপাৰ্ট। আমি সেইটোৰ এক্সপাৰ্ট নহয়। আমি চিধা চাধা মানুহ। আমি যি পইচা পাই আছোঁ সেই পইচাটো তাত খৰচ কৰি আছোঁ। যদি আপোনাৰ কোনো অভিযোগ থাকে প্ৰেছত দি মানুহক ইমান আমাৰ ইয়াৰ হোজাই MLA সাহেবে বুজি কৈ দিলে লাখ লাখ কোটি টকাৰ মাটি দি আছোঁ, এনেকুৱা যদি হয়তো হোজাই চব মানুহ পাগলী হৈ যাব। আৰু যদি কোনো এজন মানুহে লিগেলি কোনো পইচা মাটি কিনে সেইটো কি ইলিগেল হ'ব? লিগেলি হ'বই লাগিব। এনেকুৱা নাই, 1%ও নাই। সিসকলে চবে নিজৰ নিজৰ পলিটিক্স কাৰণে আমাৰ হোজাই MLA সাহেবে দেখি আছে। আজমল সাহেব ইয়াত অলপ যদি গৰম হয় তো মোৰ ভৱিষ্যত শেষ, আন্দেকাৰ। এইটোৰ কাৰণে হিচিয়ৰিব। নগাঁৱৰ কি এজন নাম আছে সত্যৰঞ্জন বৰা নেকি, ই এজন পাগল, হিন্দু মুছলিম ধ্বংস কৰোৱাৰ এটা লাইন কৰি আছে, মেণ্টেলি বনাই আছে মানুহ। এইটো যদি আপোনালোকে এইটো ধ্যান দিয়ে তে আপোনালোকে নিজেই আপোনালোকৰ গাঁৱৰ হেড অফিচৰ পৰা যোগাযোগ কৰক। আমি যিসকলে সত্যৰঞ্জন বৰা হোক, আমাৰ হোজাইৰ MLA হোক, আমাৰ এই প্ৰেছৰ বন্ধু হোক, বন্ধুৰ প্ৰেছ হোক বা মিডিয়া হোক, চবৰ ওপৰত আমি দিল্লীলৈকে আমি গৈছোঁ। আজি মোৰ ল'ৰা তাত বহি আছে। গুৱাহাটীত আমি লয়াৰসকলৰ লগত পৰামৰ্শ কৰি আছোঁ। সিসকলে FIR এটা কৰিছে, আমি কমচে কম 5টা FIR কৰিম। আপোনালোকে চাই থাকক। আর আমি সব চ্যালেঞ্জ করি, যেতিয়া দুধ কা দুধ পানি কা পানি ক্লিয়ার আছে, আমার ভয় করার এটা কোনো হয়। সিসকলে যে অভিযোগ দিয়ে আছে সিসকলে প্রুফ করবে। সত্তাটার উপর দেখা দিব আমি হোজাই MLAর উপরত দিম, সত্যরঞ্জন বড়ার উপরত দিম, আমার চ্যানেলের মালিকের উপরত দিম, আমার পলিটিক্যাল বন্ধুর উপরত দিম। আর কোন কি নাম ডিব্ৰুগড়ৰ MLA কালি তেখেতো কৈছে, শুনিছোঁ বহুত ফালাই কৈছে, তেখেতৰ ওপৰত আমি দিম আৰু চ্যালেঞ্জ কৰিম। দেখা গৈছে যে আজমল ফাউণ্ডেশ্যনে বিভিন্ন সামাজিক সংগঠন বা ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে। এই ক্ষেত্ৰত আজমল ফাউণ্ডেশ্যনৰ ৰাজনীতিৰ লগত জড়িত কৰাটো উদ্দেশ্য কি? উদ্দেশ্য মোক প্ৰেছাৰাইজ কৰা,
যে আপুনি প্ৰেছাৰাইজ কৰি বোলে আপুনি পলিটিকৰ পইচা FCRৰ পইচা আনি পলিটিক্সত ইউজ কৰি আছে, কিন্তু সিসকলে জীৱনত কোনোদিন প্ৰুভ কৰিব নোৱাৰিব। মই কেতিয়াবা আজমল ফাউণ্ডেশ্যনত যদি কোনো মিটিং থাকে, এজ এ পলিটিচিয়ান মই তাত নাযাওঁ, মই এজ এ ডাইৰেক্টৰ বা মই এজ এ বছ বা CEO হিচাপে মই যাওঁ। আমি এইটো ক্লিয়াৰ আছে, ভেৰি মাছ ক্লিয়াৰ। আমি কোনোদিন UDFৰ কোনো প্ৰগ্ৰাম মছজিদ মাদ্ৰাছাত আমি কৰা নাই, আমি চব ক্লিয়াৰ ৰাখি আছোঁ। সেইটো কাৰণে মোৰ কোনো ভয় নাই আৰু মই বি আৰ ৰেডি টু ফেচ এনি চেলেঞ্জ। স্যার কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাৰ কাৰণে এই বস্তুটো পোহৰত আহিছে নেকি? 100%। বৰ্তমানে দেওবাৰ যিহেতু দুই তিনিদিন আগত মই প্ৰথমবাৰ কংগ্ৰেছৰ লগত হাত মিলাই গঠবন্ধন কৰি আমি BTAD গৈ নামিছোঁ আৰু সেইদিনাই গধূলিৰ পৰা ইভিনিঙৰ পৰা এই যে কি নাম NGO যিটো আছে RSS এইসকলে আমাৰ পৰা ওলাই দিলে, বোলে লাখ লাখ কোটি কোটি টকা আনি আছে। কিমান আছে আপোনালোকে? 138 টকা টোটেল 138 কোটি টকা আহিছে, সেইটোৰ হিচাপ আছে। আপোনালোকে যি ব্ৰেকআপ কয় সেই ব্ৰেকআপো আমি দি দিওঁ, আমাৰ কোনো অসুবিধা নাই। এনে FCRত আমি হোম মিনিষ্ট্ৰীক দি আছোঁ, 3 মাহে দি আছোঁ। আৰু আপোনালোকে সেইটো কথা আৰু জানি লওক যে সেই NGO সকলে বিদেশত অন্য কোনো জেগাত কোনো কাণ্ট্ৰিৰ লগত সন্ত্ৰাসবাদী কোনো লিংক কৈছে, এইটো 1%ও নাই। কিয়? ব্ৰিটেইনছ গভৰ্ণমেণ্ট এইটো মামলাত বহুতেই সতৰ্ক। সিসকলে যেতিয়ালৈকে ব্ৰিটেইন গভৰ্ণমেণ্টক ক্লিয়াৰফিকেশ্যন দিব নোৱাৰিব বোলে আমাৰ এটা পইচা গৈ ভাল কামত লাগি আছে, যি কামে আমি দি আছোঁ সেইটোৱেই কামত লাগি আছে, তেতিয়ালৈকে সিহঁতৰ FCR ৰিনিউৱেল সিসকলৰো নহ'ব। ব্ৰিটেইন গভৰ্ণমেণ্ট এইটো বহুত ষ্ট্ৰিক্ট। এইটো ডুবাই গভৰ্ণমেণ্টৰ কথা কোৱা নাই, এইটো পাকিস্তানৰ কথা কোৱা নাই, যে কোনো জেগাত ট্ৰেইনাৰ হৈ আছে এইটো কথা কোৱা নাই। কৈছে কি ব্ৰিটেইনৰ কথা। ব্ৰিটেইনৰ এনেকুৱা কোনো অবজেকশ্যন কোনো মানুহে প্ৰুভ কৰিব নোৱাৰিব। এইটোৰ কাৰণে আমি নিট এণ্ড ক্লিন অৰ্গেনাইজেশ্যনৰ লগত কাম কৰি আছোঁ। আমিও আগত